যোৱাৰ পৰতো অসমবাসীক একতাৰ দোলেৰে বান্ধি থৈ গ'ল প্ৰিয় শিল্পী জুবিন গাৰ্গে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এক হৈ অন্তিম বিদায় জনালে শিল্পীগৰাকীক। জীৱিত কালত তেওঁ কেৱল ঘটিলে মানুহ মানুহ আৰু মানুহ। 5টা নিশা ওজাগৰে পাৰ কৰিলে অসমবাসীয়ে। কোনো কালেই মহান শিল্পীগৰাকীৰ অভাৱ অসমে পূৰণ কৰিব নোৱাৰে। অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীগৰাকীক শেষ বিদায় জনালে অজস্ৰ জনতাই। এটা যুগৰ পৰিসমাপ্তি। প্ৰিয় শিল্পীগৰাকীৰ শেষ যাত্ৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কষ্ট আৰু ত্যাগক শলাগ লৈছে এতিয়া ৰাজ্যবাসীয়ে। দেশৰ জ্যেষ্ঠ সাংবাদিক ৰবীশ কুমাৰে লিখিছে যে তেওঁৰ জীৱনত এনে দৃশ্য কাহানিও দেখা নাই। অসমবাসীয়ে জুবিন গাৰ্গক বিদায় দিয়া নাই, অনাদি অনন্ত কাললৈকে হৃদয়ত স্থান দিছে, আৰু এই স্থান কেৱল জুবিন গাৰ্গেহে ল'ব পাৰে। এতিয়া প্ৰিয় শিল্পীগৰাকীৰ ন্যায় বিচাৰি জাগিছে ৰাজ্য। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি নেখাই যোৰহাটত উপস্থিত CIDৰ দল। প্ৰিয় শিল্পীগৰাকীৰ ন্যায় বিচাৰি আপুনিও লিখক সামাজিক মাধ্যমত #Justice4Zubin। পৰৱৰ্তী সময়ত অধিক তথ্য পাবৰ বাবে চাই থাকিব দ্য হোমলেণ্ড ইনচাইট।